Welcome back to my channel. Guys, মই আজি কলে আহিছোঁ টেঙাহাট কলেজ। এয়া আপোনালোকে দেখিছে টেঙাহাট কলেজ। বিশেষকৈ টেঙাহাট কলেজত আজি এটা বিশেষ অনুষ্ঠান পাতিছে। বিশেষকৈ মোৰ বন্ধু ৰূপম গগৈয়ে তেখেতৰ চেনেল টেঙাহাট লাইভৰ আজি যিহেতু তৃতীয় বৰ্ষপতি অনুষ্ঠান। আহকচোন আমি টেঙাহাট লাইভৰ যিহেতু বৰ্ষপতি আজি ভিতৰলৈ সোমাই যোৱাৰ আগত কিন্তু এটা কথা মানে ঢেৰ মানুহ হৈছেতো, গতিকে আমাকো কেনেবা চিনি পায় না নাপায় গৈ চাওক দেখিছে। তো গাইজ এয়া মোৰ ভাইটি হয়, ছাবস্ক্ৰাইবাৰ হয়, দম্পতি আজি ভাল লাগিলে। আৰু এই ভাইটিৰ মানে কণমানিজনী আহিছে লগত, তাই খুব এটা সুন্দৰকৈ গান গায়। গতিকে মই আপোনালোকৰ আগত এই ভণ্টিজনীৰ এটি ভূপেন্দ্ৰ সংগীত গাবা ন? ভূপেন্দ্ৰ সংগীত মই এটি ভূপেন্দ্ৰ সংগীত গাম, ভুল হ'লে ক্ষমা কৰিব। ক খ গ ঘ চ ছ জ ঝ দুয়ে দুয়ে চাৰি গ এ বি চি ডি স্কুল পঢ়ি জ্ঞানী বনিব গ। ক খ গ ঘ চ ছ জ ঝ দুয়ে দুয়ে চাৰি গ এ বি চি ডি স্কুল পঢ়ি জ্ঞানী বনিব গ। हमारी कोसी कोसी बासा स्कूले पढ़िब गो। গানটি আপোনালোকে শুনিলে আৰু খুব ভাল লাগিলে। সঁচাকৈ আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। তোমাৰ কামনা কৰিছোঁ আৰু ভণ্টিক আকৌ লগ পাম আমি। আপোনালোকক যদি ভালকৈ ভণ্টিক আকৌ এটা অনুষ্ঠানত আমি লগ পাম, তেতিয়া ভালকৈ আপোনালোকক দেখুৱাবলৈ ধন্যবাদ থাকিল। তো গাইজ এয়া উপস্থিত হৈছোঁ আৰু মোৰ বন্ধু টেঙাহাট লাইভৰ যিহেতু ৰূপম গগৈ আহি আছোঁ। আহক পালেহি আহক ভিতৰলৈ সোমাই যাওঁ। অনুষ্ঠান চলি আছে। আহক সকলোৱে বন্তি প্ৰজ্বলন কৰাৰ বাবে আমাৰ Yeah,